নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপাংকৰ ব্লগ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ যিটো আমাৰ CIJW মান্দাকাটা CIJW ট্ৰেইনিং চেণ্টাৰ আমাৰ যিটো ড্ৰাইভাৰ স্কিল টেষ্ট হৈ আছে তাৰ কিছুমান কুৱেশ্যন আনচাৰ মানে কি যিবিলাক আমাৰ মোৰ গাঁৱৰে আৰু আমাৰ লগৰ ভাই কিছুমান ককাই তাত ইণ্টাৰভিউ দিব গৈছে। তেওঁলোকে আমি ফোনাফোনি কৰি ক'ব পাইছোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে, এবাৰ কেনেকুৱা হৈছে, আগতকৈ সহজ হৈছে নে টাফ হৈছে, সেইখিনি সকলো কথা আপোনালোকৰ মাজত লৈ আহিম। আৰু তাত সোধা কুৱেশ্যন আপোনাৰ যি ভাইভা টেষ্ট আপোনালোকে পাছ কৰিব, তাৰ পৰা আপোনালোকে যেতিয়া গাড়ী চলাব যাব তাতো আপোনাৰ কুৱেশ্যন কিছুমান সুধিছে, সেইখিনি সকলোখিনিও আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু কি আমাৰ যেতিয়া আমি ভাইভা টেষ্ট দিব যাম তেতিয়া প্ৰথম ছিগনেল, আগৰ ভিডিঅ'ত মই কৈছোঁৱেই যে কি ছিগনেলটো আপোনালোকে সম্পূৰ্ণ জানি যাব। কাৰণ কিছুমান তাত কৈছে যে কিছুমানৰ এনেকুৱা নচিব যে কি খালি ছিগনেলখিনি সুধিও পঠিয়াই দিছে। কাৰণ এইটো নচিবৰ ওপৰত কথা, কাৰ ভাগ্যত কি পৰে কোনেও নাজানে। হয়, মোৰ তাৰে এজন ল'ৰাই কৈছে কি দাদা মই অকল মোৰ ছিগনেলখিনিকে সুধিলে আৰু মই পাছ হৈ গ'লোঁ, মই নেক্সট গাড়ী চলাবলৈ পালোঁ। মই বোলো ঠিকে আছে, ভাল কথা। নেক্সট এতিয়া মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে, কিন্তু ইমান সহজ নহয়। মই আগতেও আপোনালোকক কৈ আছোঁ কথাবিলাক, যিমান পাৰে জানি যোৱাটো ভাল। আপোনালোকৰ যেতিয়া সুধিছে কি এজন ল'ৰাক সুধিছে বুলি আপোনাৰ ছিট বেল্টৰ কথা সুধিছে, আপোনাৰ ছিট বেল্ট আৰু এয়াৰ বেগ। এতিয়া কি হয়, আমাৰ তেওঁ সুধিছে কি ছিট বেল্ট লগালে বা নলগালে, এয়াৰ বেগ আমাৰ যেতিয়া আমি কিবা এটা ক'ৰবাত খুন্দা মাৰিম, টক্কৰ মাৰিম, নলগালে আপোনাৰ ছিট বেল্ট নলগালে আমাৰ এয়াৰ বেগ ওলাব নোলাব, এনেকুৱা ধৰণৰ কুৱেশ্যন। তেওঁ কৈছে এতিয়া ক'ব লাগিব যে কি আমাৰ কিছুমান গাড়ীত আছে ছিট বেল্ট নলগালেও আপোনাৰ কি হয় এয়াৰ বেগ, আগৰ দিনৰ কথা। আজিকালি চব গাড়ীয়ে আপোনাৰ ছিট বেল্ট লগাবই লাগিব যেতিয়া এয়াৰ বেগ খোল খাব হ'লে, সেইটো মনত ৰাখিব। আৰু এয়াৰ বেগ কেনেকৈ খোল খায় তাৰ কুৱেশ্যনো সুধিছে। মানে এক নম্বৰ কথা হ'ল কিছুমান তাত কি হয় চেঞ্চৰ লাগি থাকে। এতিয়া কথা হ'ল কি গাড়ীখনত আমাৰ কি কোম্পানীয়ে এনেকুৱা ধৰণে বনাইছে যে কি আপোনাৰ যেতিয়া এয়াৰ বেগ গাড়ীখন টক্কৰ খাব তেতিয়া তাৰ কিছুমান জেগা আছে, যেনেকৈ আপোনাৰ কিছুমান থেচিছতো লগাই থয়, ফ্ৰণ্টৰ ওচৰত। এইটো কি হয় ইম্পেক্ট চেঞ্চৰ বুলি কয় এইবিলাক। আপোনাৰ যদি গাড়ীখনৰ 4টা বা 5টা এয়াৰ বেগ থাকে, বেলেগ জেগাত তেনেকৈ ইম্পেক্ট চেঞ্চৰ লগাই থব। ইম্পেক্ট চেঞ্চৰ কাম কি, আপোনাৰ যেতিয়া আমি গাড়ীখন গৈ আছোঁ বোলে 60 স্পীড বা 80 স্পীড গৈ আছোঁ আৰু তাৰ কিছুমান আমি খুন্দা মাৰি দিলোঁ, তেতিয়া ইম্পেক্ট চেঞ্চৰৰ কাম কি, আমাৰ যিটো গাড়ীখনৰ খুন্দা মাৰি দিছোঁ এই খুন্দা মৰা স্পীডটো তেওঁলোকে ডিটেক্ট কৰি লয়। তাৰমানে ডিটেক্ট কৰাৰ লগে লগে তাত কিছুমান কি থাকে, আৰু ইম্পেক্ট চেঞ্চৰ কামত তাত নেক্সট তেওঁলোকে যিটো ধাক্কা সেইটো কি কয় ইম্পেক্ট কৰি লয়। ইম্পেক্ট কৰাৰ লগে লগে তেওঁলোকে এয়াৰ বেগ মডিউল বুলি এটা তাতো থাকে। তাৰমানে এয়াৰ বেগ মডিউললৈ আপোনাক ইম্পেক্ট চেঞ্চৰে লগালগ ছিগনেলটো পঠিয়াই দিয়ে। কি হয় এতিয়া এয়াৰ বেগ মডিউলৰ যেতিয়া আমাৰ ইম্পেক্ট চেঞ্চৰে ছিগনেলটো পঠিয়াই দিব, তেতিয়া তেওঁলোকেও ডিটেক্ট কৰি লয়। যেনেকৈ মই ছিট বেল্ট, এয়াৰ বেগ মডিউলে ক'ব যে গাড়ীখনত আপোনাৰ আমি দুটা ছিট তাৰমানে বহি আছোঁ, ছবি ছিট বেল্ট লগাই যায়, ছিট বেল্ট লগাইছে নে নাই, এনেকুৱা ধৰণৰ গাড়ীখনৰ কিমান স্পীডত গৈ আছে বা কিমান স্পীডত ব্ৰেক মাৰিছে, এইবিলাক তাৰমানে কি এয়াৰ বেগ মডিউলে এইবিলাক বস্তুখিনি চব ডিটেক্ট কৰি লয়। যেতিয়া আমাৰ কি এয়াৰ বেগ মডিউলে আমাৰ যি এয়াৰ বেগ তাত কিছুমান তাতো চেঞ্চৰ থাকে। এয়াৰ বেগ মডিউলে যিখিনি কথা বুলি পঠিয়াই দিলে, এতিয়া এয়াৰ বেগটো খোল খুৱাব লাগে। সময় আছে তাত, কিছু সময়ত আমাৰ কি হয় লগালগে মডিউলে যদি ছিগনেল পঠিয়াই দিয়ে, তাত আমাৰ এয়াৰ বেগত কি হয় তাত কি কয় যিটো বা 2 মিলিছেকেণ্ড বা 3 মিলিছেকেণ্ড এইবিলাক কিবা টাইম আছে, আৰু ইমান কম সময়ত কি হয় তাতো চেঞ্চৰ থাকে। চেঞ্চৰে কি কৰি দিয়ে, আমাৰ এয়াৰ বেগটো লগালগ খোল খুৱাই দিয়ে। খোল খুৱাই দিয়াৰ লগে লগে আমাৰ মানুহজন বাচি যায়। সেনেকুৱা ধৰণে ক'ব, আৰু যিটো বেছিক চিম্পুলটো সেনেকৈ ধৰণে ক'বা। মই ভাবোঁ মই যিখিনি কৈছোঁ আপোনালোকে এনেকুৱা ধৰণৰ কৈ উত্তৰ দি পাছ কৰিব পাৰিবা। আৰু নেক্সট মই এটা কওঁ যে এজন কি হয় গাড়ী আমাৰ যিটো আমি টায়াৰ খুলিম, যেতিয়া আমাৰ চকাৰ খুলিম, তাত কিছুমান নিয়ম আছে। জেক লগোৱা,
আৰু জেক লগোৱাৰ আমাক যিটো আমাৰ মই আগৰ ভিডিঅ'ত কৈছোঁ জেকৰ নাম কৈছোঁ, তাৰ কিছুমান পইণ্ট আছে, সেই পইণ্টটো সুধিব পাৰে। যেনেকৈ আমাৰ জেকটো মই তোমালোকক কৈছোঁ যে আমাৰ যিটো সাধাৰণভাৱে জেক বুলি কয়, এই জেকটো যেনেকৈ ওপৰত তুমি চাবা যে এটুকুৰা গেপ কটা জেগা আছে, সেই কটা জেগাটুকুৰা তাত আপোনাৰ গাড়ীখনত যে তলত এটা পইণ্ট আছে এনেকৈ, এইটো জেক লগাবলৈ বনাইছে হেভি আৰু তোমাৰ জেকটো তুমি তাত ধুনীয়াকৈ দি লগাই পিনি তুমি গাড়ীখন ধুনীয়াকৈ দাঙি দিব পাৰা যেতিয়া আমি চকাটো খুলিবলৈ। আৰু মই মাজতে এটা কথা কৈ যাওঁ, যেতিয়া আমাৰ চকাটো খুলিম তাত তোমাৰ এটা কথা আছে কি, আমাৰ যেতিয়া যিবিলাক নটবিলাক খোলোতে আমাৰ যেতিয়া আমি টাইট কৰিম আৰু যেতিয়া আমি খুলিম তাত দুটা মেথড আছে। আমি যেতিয়া ঘড়ী চহী ৰূপত দিম যেতিয়া আমাৰ কি হ'ব, টাইট হ'ব। যেতিয়া আমি ঘড়ী এণ্টি ক্লকৱাইজ বুলি কয় আৰু ক্লকৱাইজ বুলি কয়, যেনেকৈ ঘড়ী যেতিয়া আমি এণ্টি ক্লক যেতিয়া আমি চকাটো খুলিম, যেতিয়া যিটো নট বল্টটো থাকে সেইবিলাক কি হয়, খোলাৰ এটা নিয়ম আছে। যেনেকৈ ঘড়ীৰ চহী ৰূপ আৰু ঘড়ীৰ উল্টা ৰূপ, যেনেকৈ ইংলিছত কয় এণ্টি ক্লক আৰু ক্লকৱাইজ। যেতিয়া আমি ক্লকৱাইজ ঘূৰাম তেতিয়া আমাৰ কি হয়, নট বল্টবিলাক টাইট হ'ব। যেতিয়া আমি এণ্টি ক্লকৱাইজ ঘূৰাম, ঘড়ী উল্টা ৰূপত ঘূৰাম, তেতিয়া আমাৰ কি হয়, যিটো আমাৰ চকাটো, তেতিয়া আমাৰ নটবিলাক খোল খাব, আমাৰ চকাটো আমি খুলি আনিব পাৰিম। সেইটো এটা ধ্যান দিবা। এইখিনি কথা সুধিছে, তোমালোকে সুন্দৰভাৱে ধ্যান দিবা। মই ভাবোঁ এইখিনি কুৱেশ্যন এনেকুৱা ধৰণৰ ক'লে তোমালোকে সুন্দৰভাৱে পাছ কৰিবা। এতিয়া নেক্সট হ'ল কি, আমাৰ যিটো BS4 আৰু BS6। এতিয়া BS মানেনো কি? BS মানে হ'ল কি, ভাৰত ষ্টেজ। এতিয়া তাৰ কাম কি ভাৰত ষ্টেজৰ? আমাৰ যিবিলাক কোম্পানীয়ে গাড়ীবিলাক বনাই আছে তাৰ যিটো পলিউশ্যনৰ মাত্ৰাটো আপোনাৰ কি হয়, জুখিবৰ কাৰণে আমাৰ কিছুমান এনেকৈ সংস্থা আছে, চৰকাৰে তেনেকৈ কাম ধৰি আছে। যেনে ভাৰত ষ্টেজে কি কয়, আমাৰ যি কোম্পানীবিলাকে যেতিয়া আমাক গাড়ীবিলাক বনায় তেতিয়া তেওঁলোকে কি কয় যে তাৰ পলিউশ্যনৰ মাত্ৰাবিলাক জোখে, তাৰ কাম হ'ল ভাৰত ষ্টেজৰ। এতিয়া যেনেকৈ আমাৰ BS4 আৰু BS6, এতিয়া আমাৰ দিনে দিনে যেতিয়া আমাৰ পলিউশ্যন বাঢ়ি আছে, এতিয়া BS4 জেগাত আমাৰ গাড়ীবিলাক চৰকাৰে কৈছে BS6। এতিয়া কথা হ'ল কি, এতিয়া BS6 আৰু BS4 ডিফাৰেঞ্চটোনো কি? যেতিয়া আমাৰ কি হয়, গাড়ীখন আমাৰ চলি গৈ থাকে, তাত কি হয়, যেতিয়া আমাৰ ডিজেল বা পেট্ৰল জ্বলে তেতিয়া আমাৰ কাৰ্বন মনক্সাইড, যেনেকৈ ছালফাৰ মনক্সাইড, এইবিলাক কি হয়, উৎপন্ন হয় গেছ, যিবোৰ লেতেৰা গেছ, যিখিনি আমাৰ দেহৰ কাৰণে বেয়া, বা আমাৰ শ্বাস প্ৰশ্বাস লোৱাত বা কিবা কৰাত বা স্কিনৰ কাৰণে বেয়া, সেনেকুৱা প্ৰব্লেম হয়। আৰু সেইকাৰণে কি কৈছে চৰকাৰে, BS6ত কিছুমান বস্তু তাৰমানে ইঞ্জিনতে হওক বা যেনেকৈ মই আপোনালোকক কৈছোঁ ব্যৱহাৰ কৰিছে BS6ত, যে যিটো লিমিট আগতে যদি বা 50 আছিলে, আজিকালি BS6ৰ ইঞ্জিন ব্যৱহাৰ কৰাৰ পিছত 30 হ'ল, সেনেকৈ বা 20 হ'ল, এনেকুৱা এক্সাম্পল হৈছে। মই এক্সাম্পলটোৱে দিছোঁ দেই, কাৰণ কেলৈ মই তোমালোকক একুৰেটটো কৈ দিয়া নাই, মই আমাৰ গুৰুজীসকল আৰু বা তেওঁলোকৰ যিবিলাক কাম কৰিছে তেওঁলোকৰ পৰাহে দিছোঁ। মই যিখিনি লৈ দিছোঁ আমাৰ গুৰুজীসকল, আমাৰ মেকানিকসকল, তেওঁলোকৰ পৰা লৈ আহিছোঁ কথাবিলাক। এতিয়া আমাৰ যেনেকৈ মই কৈছিলোঁ আগত যে কি, BS6ত আমাৰ যিটো ডিজেল পাৰ্টিকুলেট ফিল্টাৰ সেইটো ব্যৱহাৰ কৰে, যেতিয়া কি আমাৰ যিখিনি পলিউশ্যনখিনি তাত জমা, মই আগৰ মোৰ ভিডিঅ'ত দিছোঁ ধুনীয়াকৈ, আপোনাক চাই ল'ব যে যিখিনি পলিউশ্যন তাত এবজৰ্ব হৈ থাকে, এবজৰ্ব হৈ থকাৰ পিছত আমাৰ যিখিনি যেনেকৈ গাড়ীখন আমাৰ তেলটো জ্বলাৰ লগত যেনে কাৰ্বন মনক্সাইড মই কৈছোঁৱেই, আমাৰ যেনেকৈ নাইট্ৰজেন কিবা গেছবিলাক, বেয়া গেছবিলাক ওলায়, সেইখিনি আমাৰ এবজৰ্ব কৰি ৰাখে। সেনেকুৱা কাম কৰে BS6-এ, কিন্তু আমাৰ কি হয়, BS4ত সেইখিনি দিয়া নাই। সেনেকুৱা ধৰণৰ কথা। আৰু এনেকুৱা ধৰণৰ মই কুৱেশ্যন লৈ আহিম আপোনালোকৰ মাজলৈ, মই যিমান পাৰোঁ চেষ্টা কৰিম দিবলৈ আপোনালোকক। খালি মোৰ এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মই দীপাংকৰ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কমেণ্ট কৰিব নাপাহৰিব, যাতে মই আপোনালোকৰ কমেণ্টবোৰক ৰিপ্লাই দিব পাৰোঁ। মই নজনাটো জনাজনৰ পৰা লৈ আজিলৈ ইমানতে, ধন্যবাদ।